হেল্ল' শুন, কেনে আছা? তুমি তুমি ইমান দিন ক'ত আছিলা? কি কৰিছিলা? মই কেনেকৈ আছো তুমি এবাৰো ভবা নাছিলানে? ধেত আকৰি নাকান্দিবাচোন। শুনা, তুমিতো গম পাইছাই সীমান্তত এতিয়া জৰুৰীকালীন অৱস্থা। সীমান্তৰ সিপাৰে শত্ৰুৱে চাউনি পাতিছেহি। ইতিমধ্যে যুদ্ধৰ দাবানল জ্বলিছে। জৰুৰীকালীন অৱস্থাৰ বাবে ইণ্টাৰনেট নেটৱৰ্ক সকলো বিচ্ছিন্ন কৰা হৈছে। কেনেকৈ খবৰ ল'ম তোমাৰ? মই এইবোৰ একো নাজানো। মইতো নাৰী, তোমাৰ পত্নী। 5 মহীয়া বুলবুলক বুকুত সাৱটি মই কিমান দুখ চিন্তাত জীৱন পাৰ কৰিছো তুমি কিয় বুজা নাই? নিদ্ৰাহীন প্ৰতি ৰাতি উচুপি উঠো তোমাৰ বতৰা নাপাই। মৰি মৰি জীয়াই আছো মই। সকলো বুজো মই, অনুভৱ কৰোঁ মই। কিন্তু মই যে এতিয়া নিৰুপায়। দুহাতত মোৰ অস্ত্ৰৰ ঝনঝননি। দুপৰ নিশা খুপি খুপি নামি আহে মৃত্যুৰ প্ৰতিধ্বনি। শুনা, কাণ পাতি শুনা। শুনিছো বাৰুদৰ শব্দ, কাণ তাল মৰা বিধ্বংসী গৰ্জনী, আৰু তাৰ মাজত তুমি আৰু ইটো মোৰে মই, কুচি মুচি সেন্দুৰকণ সাৱটি। যোৱা নিশা আমাৰ ৰেজিমেণ্টৰ 2জন শ্বহীদ হ'ল। সিহঁতৰ বুকুৱেদি সৰকি গ'ল সজীৱ তীক্ষ্ণাগ্নি বোলে। এজনে যোৱা মাহত বিয়া পাতিছিল। তাৰ পাছতেই পিন্ধিব লগা হ'ল দৰাসাজ পৰিত্যাগ কৰি সৈনিকৰ বৰ্দি। কাৰণ ইতিমধ্যে আৰম্ভ হৈছে যুঁজৰ আখৰা। নকবা আৰু। বুলবুলে ৰাতি টোপনিত উচুপি উঠিলে মোৰ বৰ ভয় লাগে জানা। তুমি কুশলে আছানে বুলি বুকুখন হাহাকাৰ কৰে। আয়ে আজিকালি গোসাঁই ঘৰতে সোমাই থাকে। একমাত্ৰ ল'ৰাটিয়ে যে তেওঁ সৌৱা ৰণাংগমত। তোমালোকে এনেই ভয় কৰি আছা। মোৰ একো নহয়। তোমাৰ সেন্দুৰৰ প্ৰাবল্য, আইৰ দিবানেশী প্ৰাৰ্থনা, বুলবুলৰ অস্ফুট কলকলনিত ভাহি থকা আশাবোৰে মোৰ একো হ'বলৈ নিদিয়ে। শুনা, তাত চাগৈ বৰ ঠাণ্ডা পৰিছে ন? এয়া মই লেপৰ তলত বুলবুলক সাৱটি, আৰু তুমি? মই বাংকাৰৰ ভিতৰত আগ্নেয়াস্ত্ৰ কাকোৱালি দুচকুৰে দৃষ্টি পখাৰি চাওঁ তোমাক দেখো বুলি। জানো এয়া যে মোৰ ভ্ৰম। তুমি মোৰ পৰা যে হাজাৰ হাজাৰ মাইল দূৰত। সিদিনাহে তুমি মাজ নিশা মোৰ বুকুৰ মাজত শুই আছিলা। এতিয়া চোৱা তুমি কিমান সহস্ৰ যোজন দূৰলৈ সাঁতৰি গলা। ময়ূৰ পাখিৰে কবিতা লিখিলো, ময়ূৰ পাখিৰে কবিতা লিখিলো, আকৌ যাম নহয়। যুদ্ধ শেষ হ'লেই আমাক ছুটি দিব। যুদ্ধনো কি, মানুহ মৰাৰ এক যজ্ঞ। সিহঁত মৰিলে আমি জিকিম, আৰু আমি মৰিলে সিহঁতবোৰ জিকিব। মাটিবোৰ মাটি হৈয়েই থাকিব, মানুহবোৰ মাত্ৰ শৱদেহলৈ পৰিণত হ'ব। নকবা এনে কথা। তোমাৰ একো নহয়, তোমাৰ একো হ'ব নিদিওঁ। কাৰো একো নহওক। সকলো মাতৃৰ বুকু ভৰোণ হৈ থাকক, সকলো পত্নীৰ শিৰৰ সেন্দুৰ জিলিকি থাকক। বুলবুলৰ টোপনি ন? আই শুলেনে? বুলবুলে টোপনিতে মিচিকি হাঁহিছে জানা। তোমাৰ দেহৰ চাগৈ চিনাকি গন্ধ পাইছে। আইনো ক'ত টোপনি যায়, তোমাৰ কথাই অৰ্হনিশে কয়। বুলবুললৈ এইবাৰ বেটাৰী গাড়ী এখন লৈ যাম। তোমালৈ কাশ্মীৰী সাজ, আইলৈও লৈ যাম কাশ্মীৰী গৰম কাপোৰ দুসাজ। 2 মাহৰ ছুটীত যাম নহয়, হেঁপাহ ফুলুৱাই থাকিম ঘৰত। মাছ ধৰিবলৈও যাম নৈৰ পাৰত। কিহৰ শব্দ? কিহৰ শব্দ হৈছে ইমান? তুমি অকলে আছানে আৰু কোনোবা আছে লগত? মৰ্টাৰ ফুটিছে,
টেংকে গৰজিছে, ৰকেট লাঞ্চাৰ উৰিছে, দীপাৱলী পাতিছে, জীৱন মৃত্যু জয় পৰাজয়ৰ বন্তিবোৰ জ্বলিছে, নুমাইছে, জ্বলিছে আৰু নুমাইছে। শুনা, এতিয়া যাব লাগিব। কলৈ কলৈ যাব লাগিব? বাংকাৰৰ ভিতৰলৈ। ফোন কৰিবৰ বাবে সকলোকে 5 মিনিটকৈয়ে সময় দিছিল। সেই সময় উকলি গ'ল। তোমাৰ এটি মাত শুনিবৰ বাবে, আই আৰু বুলবুলৰ খবৰ ল'বৰ বাবে বহুদূৰ খোজকাঢ়ি আহিলোঁ ফোন কৰিবলৈ। এতিয়া ঘূৰি যাব লাগিব। গুলীবোৰ সিপাৰৰ পৰা চকাপক উৰা দি উৰি উৰি আহিছে। হয়তো শত্ৰু চাপি আহিছে। মই যাব লাগিব। কুশলে থাকিবা। ভালকৈ থাকিবা। ঘূৰি আহিব লাগিব নহয় সোনকালেই। 2 মাহৰ ছুটীত হেঁপাহ পলুৱাই মৰমবোৰ উবুৰিয়াই দিবলৈ ৰৈ আছোঁ মই। বুলবুলে তোমাৰ কলাত খেলিবলৈ কিমান যে উত্ৰাৱল হৈ আছে। আয়ে কাষত তোমাক বহাই লৈ ভাত সাজ খাবলৈ যে কিমান আগ্ৰহেৰে বাট চাই আছে। কিহৰ শব্দ কাণৰ কাষত? শুনিছানে? শুনিছানে? নামাতা কিয়? হেল্ল' হেল্ল' হেল্ল', কিহৰ হুলস্থুল? কি হৈছে? নামাতা কিয়? নামাতা কিয়? তুমি নামাতা কিয়? तलवारों पे सरवार दिए, अंगारों में जिस्म जलाया है, अब जाके कहीं हमने सर पे ये केसरी रंग सजाया है। ऐ मेरी ज़मीं अफसोस नहीं, जो तेरे लिए 100 दर्द सहे, महफूज रहे तेरी आन सदा, चाहे जान मेरी ये रहे ना रहे। मेरी ज़मीं महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के।